হেল্ল' তুলি মই জানতো কি কৰি আছে মানুহ এই আচৰা মাৰ লগত কিবা কৰি আৰু এতিয়া দুপৰীয়াখন কিয় ফোন কৰি মুছাতে হা মই এতিয়া তোক ফোন কৰা মানা কৰিছিলো নাই হা এতিয়া মই তোক ফোন কৰা মানা কৰিছিলো নাই এই জান কিয়নো ফোন কৰা মোৰ কিবা মনত পৰি আছিল কাৰণে ফোন কৰিছিলো তই এতিয়া দুপৰীয়াখন ফোন কৰ আৰু মায়ে গম পাওক মই খাব লগত লাইন মাৰি আছো বুলি আৰু এইফালে দেউতাই ভাত খাব আহিব টাইমো হৈছে দেউতাই আহি আৰু মোক পিটিবলৈ কাৰণে কি এই জান তোৰ দেউতাই তোমাকে দোকানে ফোনে ভয় কৰে দেউতা বাহিৰত এখন ঘৰত মস্ত দি শুনছা দেউতাই যদি আমাৰ কথা কিবা কাৰণত গম পাই না মই পিটি ফালি দিব এই জান সেইবিলাক বাদ দিছোঁ মই তোমাক লগ কৰিব মন গৈছে সদায় দেখোন দেখাই পাই থাকা আৰু কি লগ কৰিব লাগে এই জান আজি আমাৰ ইলেক্ট্ৰিকত এসপ্তাহে হ'ল কিন্তু বেলেগ যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক লগ কৰা দেখোন লগে কৰা নাই মোৰ বেলেগত নিজৰ গাৰ্লফ্ৰেণ্ডক লগ কৰা মন যায় দেচোন মই সেইবিলাক লগ চগ কৰিব নোৱাৰো দেই দেউতাক চবে চিনি পায় মই ক'তো যাব নোৱাৰো এইবিলাক এই জান লগ কৰ না মোৰ লগ কৰিব বহুত মন গৈছে আৰু আজি যদি লগ নকৰা মই গম পাম তুমি যে মোক মৰম চৰম নকৰা বুলি হ'ব দে 1 ঘণ্টামান পিছত আমাৰ নদী পাৰ আহিবি তাতেই লগ কৰিম কাৰণ মই হোটেল ৰেষ্টুৰেণ্ট এইবিলাকত লগ কৰিব নোৱাৰো তে হ'ব দে মই যাম আজি কিন্তু তে যাম হ'ব দে এতিয়া দেউতা আহি পালা দে आज मैं ऊपर आज माँ नीचे आज मैं आगे जमाना है पीछे आज मैं ऊपर চলিয়া কিন্তু বহি বহি বল লাগি গৈছে কিবা এটা কৰিব পালে ভাল লাগিল এটা কাম কৰিব পাৰি কি এইটো ৰোমেন দাদাই আহি আছে তাৰ লগত অলপ বেছি টাইম কৰোঁতে বেলেগ আৰু এটা কাম বিচাৰি নাপালে না ভাই সেইবিলাক কৰিব না তাৰ যিটো বুদ্ধি না কিবা কাৰণত যদি খং উঠি সি মাৰি দিয়ে না ক'ত যাব ঠিক নাই দেই একো নহয় মই কি কৰোঁ চাই থাক এই ৰোমেন দাদাই আছো এইফালে কথা এটা আছে কি তোক নেকি হাপি এটা চাইছোঁ মই কি কয় ভাই আৰু ক'ত আমাৰ ওচৰতে মাত্ৰ ছোৱালীটো এটা প্ৰব্লেম কি প্ৰব্লেম আকৌ বেলেগ একো প্ৰব্লেম নাই বয়সটো মাত্ৰ 60 বছৰমান নোপোৱা ধত মই ইমান বুঢ়া বিয়া কৰাম নেকি গাঁৱলা হগুন তোৰ 50 মানে হৈছে তোক কি ফুল কমিলে হাপি লাগে নেকি চাল্লা খেতি তোৰ বহুত হৈছে তোক দি আছো ৰমেনকে কি কৰিলি তাক তোৰ নিজৰহে দেখা পালো ক'ত পল দেখাই নাপালো তহঁতকো লাগবি নেকি মেক চকলা ৰমেনকে আমিতো কি কৰিলো তই আমাক মাৰবা মোৰ লগত ফাল্টু নকবি শুনছা নহ'লে মাৰি পেলাম মেক চকলাই জন্মৰ পৰা আজি চিংগুলে মৰিছিলো কিবা কেপেটিলক যে পতাব পাৰছো ধন্যবাদ মোৰ জীৱন সেই জান তোমাৰ নামে লৈ আছিলে তুমি আহি গৈছা বহা বহা কি হ'ব লাগে আছে সোনকালে যাব লাগে মই কোনোবাই দেখিলে বহুত জেগা প্ৰব্লেম হৈ যাব কিনো হৈ যাম আহি পাইছে যাওঁ যাওঁ কৰিলিয়ে এতিয়া কোনো নাহিতে দেখা পাবা আহচোন ওচৰত বহ অলপ ৰোমান্টিক কথা পাতো লাজ লাগে পাই মোৰ একো নহয় আহচোন বহ এতিয়া কচোন বাৰু এই পেটটো দুজন এটা কিস্তি আছে মোৰ পুতুককে লাজ লাগে মোৰ দে পিছে মই চকুৰ মুজি দিম পুতুককে দে দে বেছি সৰুকে দিমা এটা দি মায়ে মৰিলো দে এই তিতিদাটো কৰিব পুলি ইয়াতে সেইবিলাক বাদ দে তই ইয়াত কি কৰি আছে এই তিতিদা মই ছাগলীকেইটা চাব আহিছিলো দে পিছে মই যাওঁ জান ক'ত গ'লা তুমি পটককে ওপৰৰ পৰা এইটো কি বস্তুলে আহি আৰু মই নদীত পৰি আছো মোক উঠো মই সাঁতুৰিব নোৱাৰো মই সাঁতুৰিব নোৱাৰো আৰু তুমি উঠবি মই যাওঁ ঘৰত মাহঁতে গম পালে প্ৰব্লেম হ'ব মোক বজাই মই মৰিলো